নমস্কাৰ ৰাইজসকল, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ওলালোঁ মাজুলী কেইখনমান প্ৰসিদ্ধ সত্ৰলৈ বুলি আপোনালোককো লৈ যাওঁ আমাৰ লগত এই যাত্ৰাত। এয়া আমি প্ৰথম আহি পালোহি শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ আৰু মই অলপমান ইফাল সিফাল কৰি বহাসমূহ চালোঁ আৰু ইমান ধুনীয়াকৈ ৰাখিছে, ইমান চাফাকৈ ৰাখিছে পৰিৱেশটো, বহুত এটা সুন্দৰ পৰিৱেশ। আৰু এয়া দেখিছেনে, ইমান ধুনীয়াকৈ অংকন কৰি থৈছে এই চিত্ৰ। আৰু এই কণমানি ভকতজনক চাওকচোন, তেওঁৰ নাম হৈছে ৰূপজ্যোতি বেজঘৰ, যোৰহাটত। ইমান ধুনীয়াকৈ কৈছে তেওঁ কথাকেইটা। আৰু এয়া হৈছে সত্ৰৰ বাহিৰৰ এটা সামগ্ৰিক পৰিৱেশ। দোকান পোহাৰ আছে, আজি কিন্তু বন্ধ আছে। আৰু ইয়াতে ৰাস হয়, উত্তৰ কমলাবাৰীৰ ৰাস। ইয়াতে পাৰ্কিঙৰ ধুনীয়া ব্যৱস্থা আছে। আৰু এয়া হৈছে ইয়াতে ভকত বৈষ্ণৱসকলে খোল প্ৰসংগ কৰে, তেওঁলোকক শিকোৱা হয়। যিবিলাক সৰু ভকতসকল আছে তেওঁলোকক শিকোৱা হয়। কিমান যে চাফা কৰি ৰাখিছে ঠাইখন, বহুত ধুনীয়া, এটা বহুত সুন্দৰ পৰিৱেশ। এয়া আমি আহি পালোহি কমলাবাৰী চাৰিআলি। ইয়াৰ পৰা পোনে পোনে আমি যাব লাগিব শ্ৰী শ্ৰী আউনীআটী সত্ৰলৈ। আৰু তালৈ যোৱাৰ পথত আমি দেখিলোঁ মাজুলীত নৱনিৰ্মিত তাৰকাগৃহ। মাজুলীত এটা সুন্দৰ প্ৰজেক্ট হৈ আছে, এয়া দেখিছেনে। আৰু তাৰ পৰা আমি পালোহি শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ গেট। আপোনালোকে যদি গাড়ী আনে ধুনীয়াকৈ সোমোৱাই লৈ আহিব পাৰে, তাত ধুনীয়াকৈ পাৰ্কিঙৰ সুবিধা আছে। আৰু সোমাই দেখিব বিভিন্ন ধৰণৰ দোকান। আৰু সোমাই গৈ এয়া দেখিব আউনীআটী সত্ৰৰ এখন ফলক ডাঙৰকৈ লিখি থোৱা। দুই কাষে আছে পুখুৰী আৰু এয়া হৈছে পাৰ্কিঙৰ ব্যৱস্থা। আৰু এইজনী ইছ্যু, এয়া হৈছে মূল মণিকূট ভাগ, য'ত সেৱা আগবঢ়োৱা হয়। গৈ মানুহসকলে সেৱা কৰিব পাৰে। আৰু ইমান ধুনীয়া এটা পৰিৱেশ, শান্তিময় চাৰিওফালে। আৰু এয়া হৈছে মিউজিয়াম, য'ত ৰজা মহাৰজাসকলৰ দিনৰ বস্তুসমূহ সংৰক্ষণ কৰি থোৱা হৈছে। আৰু ইয়াতে হৰিণা শহাপহু বহুত আছিলে, কিন্তু এতিয়া নাই, শহাপহু দুটাহে আছে। আৰু তাৰ পৰা আমি সেৱা কৰি ৰাওনা হ'লোঁ বেঙেনাআটী সত্ৰৰ ফালে, শ্ৰী শ্ৰী বেঙেনাআটী সত্ৰ। আমি তালৈ যাম আৰু তাত আমি সত্ৰও চাম। আৰু সত্ৰাধিকাৰ প্ৰভু যিহেতু আমাৰ সম্বন্ধীয়, গতিকে তেওঁলোকৰ ঘৰত আমি ভাত পানী খাই ঘৰলৈ যাম বুলি ভাবিছোঁ। ব'লকচোন যাওঁ। এয়া গেটেদি সোমাই আহিছোঁ। আৰু সোমাই আহি প্ৰথম দেখিব এভাগ নামঘৰ। আৰু ইয়াতো ধুনীয়া পাৰ্কিঙৰ ব্যৱস্থা আছে, কোনো অসুবিধা নাই গাড়ী অনা লোকসকলৰ বাবে। আৰু এয়া সোমাই আমি দেখিছোঁ তেওঁলোকৰ ঘৰ। আৰু এয়া হৈছে মিউজিয়াম। কিন্তু আজি আমাৰ ভাগ্য বেয়া আছিলে, আমি মিউজিয়াম চাব পৰা নহ'ল। কাৰেণ্টৰ অসুবিধাৰ বাবে আমি আজি তাত চাব পৰা নহ'ল। কিন্তু পাছত যেতিয়াই আহোঁ নিশ্চয় আপোনালোককো দেখুৱাম, নিজেও চাম। আৰু আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।